নামঘৰত বৰসভা তালৈ যাবলৈ ওলাইছোঁ। নামঘৰলৈ গৈ পাই লওঁগৈ। নামঘৰত ভকত আহি পালেহিয়ে, ভকতে নাম লৈয়ে আছে। তাৰপৰা বোলে চাহ অকণ খাই ল'বলৈ মাতিলে, বোলে চাহ অকণ খাই লওঁগৈ। চাহ এয়া পায়স আৰু ৰসগোল্লা দিছে, খাই লওঁ বুলিকৈ আমি বহি খাবলৈ গ'লোগৈ। বৰসভা হ'লে মনটোকে খুব ভাল লাগে। যোৱাবাৰ প্ৰত্যেকবাৰে আমাৰ ভাগৱত পাতে, অখণ্ড ভাগৱত হয় এইবেলি এইবাৰ বৰসভা পাতিলে। তাৰপৰা চাওকচোন নাম লৈছে, তাইও ধুনীয়াকৈ নাম লৈ আছে আৰু ভণ্টিজনীয়ে, মানে আমাৰ মাইনাজনীয়ে। তাৰপৰা সমজুৱা নামৰ সেৱা ল'লোঁ, লৈ আৰু প্ৰসাদ খাই ৰোৱা নাই, গম পাইছেনে। আকৌ ভাওনাৰ কাৰণে আলহী। তাৰপৰা এয়া সীতা পূৰা ওলাই আছে, ৰেডি হৈ আছে। সীতা হৈছে সৰু পথাৰৰ। তাৰপিছতে আমাৰ দেৱৰকেইটাই এজনে লক্ষ্মণ লৈছে, তাৰপৰা এজনে লৈছে ৰাম। তাৰপৰা বাকী আমিও ৰেডি হৈ আছোঁ, মানে নামঘৰলৈ যাবলৈ আৰু। কেনেকুৱা লাগিছে জনাবচোন। তাৰপিছত নামঘৰত গৈ গায়ন গাইছে আৰু বহুত দেৰি, আমি অকণমান দেৰিকৈ গৈছোঁ বাৰু। তাৰপৰা সূত্ৰ ওলালে, আগতে পিছে সূত্ৰ ওলালে খুব বেয়া পাওঁ, মানে কেলৈ বেয়া পাওঁ, এই মানে বহুত বয়সস্থ ককাকেইজনক দিয়ে নহয় সূত্ৰ ওলাবলৈ। মই আগতে খুব টান পাওঁ, সেয়ে সূত্ৰ ওলোৱা সময়কণতে আৰু মাক কওঁ ভাওনা নাচাওঁ, যাওঁগৈ ঘৰলৈ আৰু তেনেকুৱা। তাৰপিছতে এতিয়া মই গাঁৱৰ পৰিৱেশত বিয়া হৈছোঁ কাৰণে মই ভাওনা চাবলৈ যোৱাটো হৈছে। আগতে ভাওনা চায়েই পোৱা নাছিলোঁ পিছে দেই, খুব মানে কম চাওঁ, আমাৰ তাত নাপাতে কাৰণে। তাৰপিছতে আমাৰ নিজৰ দেৱৰ দুজন, ইয়াতো এজন আছে, তেওঁ হেৰি লৈছিলে, সন্মান লৈছিলে। কেনেকুৱা লাগিছে বাৰু জনাবচোন। বহুত ভাল লাগিলে ভাওনাখন চাই পেলানি। 3 নম্বৰজন দেই মোৰ দেৱৰজন। মই সম্পূৰ্ণ শেষ কৰি তেওঁ নাচালোঁ, ৰাতিপুৱা মোৰ বিশেষ কাম এটা আছিলে। কামটোৰ কাৰণে মানে মই আকৌ টোপনি ক্ষতি হ'ব বুলিকৈ মই বহুত দেৰি চাবলৈ, একদম ৰাতিপুৱালৈকে চাবলৈ নহ'লে। নাটখন বৰ বেছি দীঘল নাছিলে। নাটখনৰ নামটো ৰাৱণৰ, পাহৰি থাকিলোঁ নহয় পাই, কি আছিলে পাহৰি গ'লোঁ। মানে পেটত আছে মুখত নাই অহা তেনেকুৱা হৈছে, উপায় নাই আৰু। তাৰপিছতে এয়া চাই মেলি আৰু বহুত সময় নাথাকি পেলানি আকৌ আলহীও আছিলে। আলহী থকাৰ কাৰণে বহুত সময় মানে মই নাথাকিলোঁ, নহ'লে থাকিলোঁহেঁতেন। তেওঁলোকে টোপনি ধৰিছে বুলিকৈ ক'লে। মই ব'লা তেতিয়াহ'লে যাওঁগৈ ঘৰলৈ। আকৌ ৰাতিপুৱা টোপনি ক্ষতি কৰি পেলানি ক'ৰবালৈ যাবলৈও অসুবিধা হয়। তাৰপিছতে মই বোলো, তাৰপিছতে আকৌ হেৰি শূৰ্পণেখা থাকি গ'ল চাবলৈ। তেওঁ বোলো অকণমান চাই পেলানি যাম বুলি কৈ শূৰ্পণেখাক বোলো চাই পেলানি যাম বুলি ৰখি দিলোঁ। তাৰপাছতে সেয়া হনুমানৰ পাৰ্টি যোৱাৰ পাছতে শূৰ্পণেখা ওলালে আৰু দেই। বোলো চাওঁ আৰু অকণমান, এয়া আমাৰ গাঁৱৰে হয় ভাইটি এটা। তাৰপিছতে নাটখনৰ নামটো মনত পৰিলে দেই, ৰাৱণৰ মুক্তিযজ্ঞ নাটখনৰ নাম। কোনে কোনে চাইছে জনাবচোন। চাবলৈ খুব ভাল লাগিলে আৰু বেছি দেৰি নৰওঁ বুলিকৈ আৰু থলোঁ। আজিলৈ আহিলোঁ দেই, আকৌ লগ পাম।